নগাঁও সংসদীয় সমষ্টিত মই যেতিয়া চুকে কোণে চাৰিফালে গৈছো, 3খন জিলা বিয়পি আছে। ইয়াত বহুত ধৰণৰ কৰণীয় আছে, যিবিলাকক ইমান দিনে ইমান বছৰে যিবিলাকক আওকাণ কৰা হৈছিলে, অৱজ্ঞা কৰা হৈছিলে। আজি নিবনুৱা সমস্যাটোৱে নগাঁও সংসদীয় সমষ্টিত এটা ভয়ানক দৈত্যৰ ৰূপ আকাৰ লৈছে আৰু নিবনুৱা সমস্যাই চাৰিওফালে চানি ধৰিছে। আমাৰ উঠি অহা প্ৰজন্মত কোনো ধৰণৰ কৰ্মসংস্থানৰ সুবিধা নাই, ব্যক্তিত্ব বিকাশৰ সুবিধা নাই, পঢ়া শুনা ৰুটিন মাফিক হয়তো কৰিছে, কিন্তু তেওঁলোকৰ ভৱিষ্যত জীৱনত কেনেধৰণে তেওঁলোকে এই পৃথিৱীখনত সৰু সৰু সুকীয়া এখন ঠাই তৈয়াৰ কৰি ল'ব, সেই বিষয়ে কাৰো চিন্তা চৰ্চা নাই। দূৰদৰ্শী বা ভৱিষ্যতদৰ্শী কোনো ধৰণৰ চিন্তা চৰ্চা নাই। মোৰ বাবে এইটো এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব আৰু স্বাভাৱিকতে মই এই বিশেষকৈ নতুন যুৱ প্ৰজন্মৰ নিবনুৱা আৰু নিবনুৱা সমস্যা আৰু তেওঁলোকৰ ব্যক্তিত্ব বিকাশৰ সুবিধা আৰু সমল যোগাৰ কৰাটো এটা প্ৰধান কৰণীয় হ'ব বুলি ভাবিছোঁ।